কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। স্বৰ্গীয় কেশৱ চন্দ্ৰ ঢেকীয়াল ফুকন আৰু হেমলতা ঢেকীয়াল ফুকনৰ সোঁৱৰণত মই শ্ৰীযুত দিলীপ ঢেকীয়াল ফুকন দাতাসকলৰ জ্যেষ্ঠ ভাতৃ আৰু তেখেত শিৱসাগৰ নিবাসী। ইয়াৰ পিছতে মই ছবন ঢেকীয়াল ফুকনদেৱক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ আৰু এই সম্বৰ্ধনা জনাব শ্ৰীযুত দিলীপ সন্দিকৈদেৱ। দাতাসকলৰ অইন এজন দাতা হ'ল গিৰীশ ঢেকীয়াল ফুকন। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ নামঘৰৰ জ্যেষ্ঠ সদস্য এজন। ইয়াৰ লগতে দাতাসকলৰ মাজৰ পুত্ৰ আমাৰ মাজত উপস্থিত আছে। দাতাসকলৰ ভাতৃ শ্ৰী পুষ্প ঢেকীয়াল ফুকন, তেখেতকো আমাৰ কমিটিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই ঈশ্বৰ চেতিয়া অনুৰোধ জনাওঁ। ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, বৰহাটজান ৰাজহুৱা নামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে, মাননীয় সদস্যসকল, সন্মানীয় গায়ক মাননীয় শ্ৰীযুত সুৰেন ফুকন ডাঙৰীয়াদেৱ আৰু মাতৃৰ স্মৰণাৰ্থে এই পবিত্ৰ স্থানত স্বৰূপ মহাপুৰুষজনৰ যি আদৰ্শ, মহাপুৰুষজনৰ যি আধ্যাত্মিক দৰ্শন অসমীয়া সমাজখনক গঢ় দিবৰ কাৰণে মহাপুৰুষজনাই যিখিনি অহোপুৰুষাৰ্থ কৰি গ'ল, আমি আশা ৰাখিছোঁ এই ৰাজহুৱা নামঘৰ পৰিচালনা সমিতি তথা কলাকৃষ্টি কেন্দ্ৰই অসমীয়া জাতিৰ প্ৰাণস্বৰূপ শংকৰী কলা সংস্কৃতিক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। নন্দন পুৰীও মনৰ ভকতৰ রাম ভকতৰ মুখে মোৰ শ্ৰদ্ধেয় দাদা নিমন্ত্ৰণ জনোৱাৰ লগে লগে শিৱসাগৰৰ পৰা ইয়াত উপস্থিত হ'লে তেখেতলৈ মই মোৰ দাদা হিচাপে শ্ৰদ্ধা জনাইছোঁ। ডিগবৈ সমষ্টিৰ শ্ৰদ্ধেয় বিধায়ক তেখেতৰ সৈতে আমি অনুৰোধ জনোৱাৰ লগে লগে তেখেত ইতিমধ্যে আহি আমাৰ আগত এঘণ্টা আগতে আহি অসমীয়া ধৰ্মৰ অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ মূল স্থল হ'ল নামঘৰ। এই নামঘৰটো আমি ৰক্ষা কৰিবলৈ অসমীয়া সংস্কৃতিৰ আমি নিজে নিজেই অসমীয়াখিনি আগবাঢ়ি নাহিলে আমাৰ কোনো আগবাঢ়ি নাহিব। চাকৰি সূত্ৰে মই প্ৰায় 23 বছৰ বৰহাটজান এৰি বাহিৰত আছিলোঁ। যেতিয়াই 1983 চনৰ পৰা বাহিৰত প্ৰায় 2006 চনলৈকে 2007 চনত আহি নামঘৰত আহি ইয়াত বৰহাটজানত আহি স্থাপিত হ'লোহি নিজৰ ঘৰত। আৰু মোৰ ঘৰৰ সন্মুখতে এটা নামঘৰটো দেখি সদায় এটা ভক্তিভাৱ জন্ম। সকলো ভকত বৃন্দ আইসকল আহি ইয়াত শৰাই দি নাম লয়। বৰ বেছি দীঘল নকৰোঁ, আমাৰ বিধায়ক মহোদয় আছে দুআষাৰ তেখেতক ক'বলৈ মই অনুৰোধ জনাম। ধন্যবাদ। বৰহাটজান ৰাজহুৱা নামঘৰৰ
আজি বছৰেকীয়া সকাম আৰু তাৰ লগতে সংগতি ৰাখি আজি দিল্লীত ঢেকিয়াল ফুকন ডাঙৰীয়াৰ পৰিয়ালবৰ্গই এই অনুষ্ঠানটিত উপস্থিত থকা আমাৰ পবিত্ৰ নামঘৰৰ আমাৰ নামঘৰী ডাঙৰীয়া ভকতবৃন্দ ঢেকিয়াল ফুকনৰ সমূহ সদস্যসকল আমাৰ ইয়াত উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত থকা সাংবাদিক বন্ধুসকল মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। কাৰণে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা সৌভাগ্যৱান 4 অনুদান আপোনালোকে পাইছে। গতিকে চৰকাৰখনৰ এটাই মহান উদ্দেশ্য আছে, জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা ঐতিহ্য ৰক্ষাৰ কাৰণে। গতিকে অসমৰ প্ৰতিটি নামঘৰকে খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰাই হ'ল চৰকাৰখনৰ মূল উদ্দেশ্য। লগত কাষতে খুব সুন্দৰকৈ এটা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে নামঘৰৰ কাৰণে আপোনালোকে হাতত লৈছে। গতিকে প্ৰায় 80% কাম হ'ল। গতিকে বাকীখিনি হোৱা নাই, ইয়াৰ নামঘৰ কমিটিয়ে আমাক জনাইছে। গতিকে খুব সুন্দৰকৈ হ'ব পৰাকৈ আৰু আমাক 4 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি ফুকন ডাঙৰীয়াই ক'লে। গতিকে মই আপোনালোকৰ যি পবিত্ৰ এই মুহূৰ্তত কৈছোঁ যে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত 4 লাখ নহয়, এই ঘৰটি খুব সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে মই বিধায়কৰ পুঁজিৰে মই 5 লাখ টকা আগবঢ়াম। আমাৰ কমিটিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই তামুলী বাইদেউক অনুৰোধ জনালোঁ। শ্লোকৰ ফলকখন শুভ আৰম্ভণি কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ভাৱে জড়িত আৰু তেখেতক এখন অনুৰোধ জনালোঁ। এই ভ্ৰমণখনি উৎসৰ্গা কৰাৰ আগতে অভিযোগ কৰাৰ আগতে আমি এটি প্ৰাৰ্থনা জনাব খোজোঁ। প্ৰাৰ্থনাটো আৰম্ভ কৰোঁ। Oh
হরির কান্ত করার্থে বলে নমো নমো নারায়ণ প্রকন্ন হরির শান্ত করতে Hey.